মহাত্মা গান্ধীৰ বিষয়ে জন্ম 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্যৰ পৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচান্দ গান্ধী আৰু মাকৰ নাম পুতলীবাই গান্ধী। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচান্দ গান্ধী। শিক্ষা গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পৰবন্দৰতে গ্ৰহণ কৰিছিল। 17 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰ পঢ়িবলৈ বিলাতলৈ যায়। 1891 খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ ঘূৰি আহে। জীৱন গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পুনতে ওকালতি আৰম্ভ কৰে, কিন্তু কিছুদিনৰ পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁৰ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ হয়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতৰ লোকসকলৰ ওপৰত ইংৰাজসকলে নানান ধৰণৰ অত্যাচাৰ চলাইছিল। সেয়েহে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে নাচাইছিল। ইয়াৰ কিছুদিনৰ পাছত গান্ধীজী পুনৰ ভাৰতলৈ ঘূৰি আহিছিল। সেই সময়ত ভাৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে দেশ শাসনৰ নামত প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰিছিল আৰু বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিছিল। গান্ধীজীয়ে এই অত্যাচাৰ দেশৰ স্বাধীনতাৰ বাবে 1931 খ্ৰীষ্টাব্দত লোণ, ঋণ আইন অমান্য, ভাৰত ত্যাগ আন্দোলন আদিত তেওঁ অংশগ্ৰহণ কৰে। মূলমন্ত্ৰ গান্ধীজীৰ মূলমন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু 1948 খ্ৰীষ্টাব্দৰ 30 জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে নথুৰাম গডেছ নামৰ এজন আততায়ীৰ গুলীত এই মহান ব্যক্তিগৰাকীৰ দেহাৱসান ঘটে। সামৰণি গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱনৰ আদৰ্শ আজিও প্ৰতিজন ভাৰতবাসীৰ লোকৰ মাজত জিলিকে।